ইমান মহ মানুহ ঘৰত চুলিয়ে তুলিয়ে কামুৰিছে বে এহে তোকো কামুৰিছে নেকি এই মোকো কামুৰিছে গোটেই ভৰিটোত হাতে মাথাই গোটেইখনে কামুৰিছে শান্তি তোৰ কি হ'ল আকৌ তোক বিচাই দেখিছে নেকি গোটেইটো জঁপিয়াই ফুৰিছ যে বাবা বিচাই নহয় মহে ডাকিছে ভাল মানুহ ঘৰত ছোৱালী চাব আহিছ হে গৰু গাধ ইমান মহৰ কামনিত তই কেনেকে নিবি এঘৰৰ পৰা ছোৱালী হে নিজৰ গালতে দিছ পৰিছোঁ কি কবি আৰু উপায়তো নাই আহিলোঁ যদি চাইতো যাবই লাগিব কেনেকুৱা কি ছোৱালী ওলাই অহা নাই কি কৰিবি আৰু উপায় নাই চাওঁ কি হয় যদি হয় হ'ব আৰু মহৰ কামুৰিতে মানুহক পোৱা নিচিনা যদি মহবোৰকো যদি কৰোণাই পোৱা হ'লে বেচেৰাটোৱে কেনেকৈনো ছোৱালী নিব মানুহ ঘৰৰ পৰা বেছি মানুহবোৰে যেনেকৈ গোন্ধ পোৱা নাছিলে মহবোৰেও গোন্ধ নাপালে হ'লে তেতিয়া আমি ক'তনো আছোঁ তেতিয়া বিচাৰি নাপালে হ'লে ইমান ভাল হ'লে